Hello guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোকে ভালে ভালে আছে আৰু আজি আমি গৈ আছোঁ ডিব্ৰুগড় ৰেইন ফৰেষ্ট মানে dihingpatkai অভয়াৰণ্য আৰু আমাৰ লগৰখিনিও আছে এইটো চাই লওক আছে দেখাই হাই দিয়ে তাৰপিছত এইফালে আছে ছোৱালীকেইজনী আৰু আমি এতিয়া গৈ আছোঁ ভিডিঅ'টো পুৰা এনজয় হ'ব আৰু আপোনালোকে চাব দেই ধন্যবাদ মানে এতিয়া স্কুল ফালৰ পৰা এক্সকাৰ্ছন গৈছোঁ আজি দেওবাৰ বুলি মানে বেগ ইউনিফৰ্মত গৈছোঁ আৰু আমি একো নকয় আৰু বিশেষ চবেই আৰু তাতে ৰৈ আছে গাড়ীৰ ওচৰত আমি এতিয়া গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগিব পাছত গম পাব আৰু এতিয়া চাওক বাছটো আহি গৈছে এতিয়া আমি এতিয়া উঠোঁ আৰু লাহেকৈ মই ভিডিঅ'টো বনাই লওঁ এইফালে চাওক আপোনালোকে গাইছ আমি এতিয়া আহি পাই গ'লোঁ গাড়ী ৰখি গ'ল তাৰপিছত মানুহে ল'ৰাখিনি নামি আছে আৰু লগৰখিনি নামি আছে তাৰপিছত মই নামিম আৰু লাহেকৈ আপোনালোকক বৰ্ডটো দেখাই আছে আপোনালোকক তলৰ ভিউখিনি দেখুৱাই আছোঁ ৰ'ব গাইছ আমি এতিয়া গাড়ীৰ পৰা নামি গ'লোঁ চাওক আপোনালোকে এইখিনি চবেই গৈ আছে ময়ো লাহেকৈ যাম আৰু আপোনালোকক বৰ্ডটো বেক কেমেৰা কৰি দেখাই দিছোঁ এইটো চব dihingpatkai ৰাষ্ট্ৰীয় উদ্যান আমি আহিলোঁ এতিয়া dihingpatkai ৰাষ্ট্ৰীয় উদ্যান মানে ইয়াতে বৰ্ষাৰণ্য বুলি কয় চাগে তাৰপিছত আৰু এইফালে বৰ্ড এখন আছে এইখিনি জনলক কৈ দিব কিবা পোৱা যায় চাগে ইয়াত এতিয়া আমি আগুৱাই যাওঁ ল'ৰা ছোৱালীখিনি চবেই গৈ আছে মই গৈ আছোঁ গাইছ চাওক আপোনালোকে চবেই গৈ আছে আৰু লাহেকৈ আমিও গৈ আছোঁ অৰণ্যৰ ভিতৰত এতিয়া আমি গৈ আছোঁ হাতী ওলাই নে বাঘে ওলাই ক'ব নোৱাৰোঁ এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক এনজয় অলপ হ'ব চাগে ক'ব গাইছ আমি এতিয়া গৈ আছোঁ কমেও 3 কিলোমিটাৰ খোজকাঢ়ি যাম আৰু অকলে নাই বাৰু বহুত আছে দেখিছে নাই এইখিনি চবেই যাব আৰু কি পাওঁ চাওঁচোন এতিয়া এটা ভালো বান্দৰ পাইছিলোঁ কিন্তু চাই নাপালোঁ বাৰু ভালকৈ অলপ চালোঁ তাৰপিছত আৰু গুচি গ'ল আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক বাকী কি ওলাইছে দেখুৱাম আপোনালোকক গাইছ আজি এতিয়া আমি আমাৰ এজন গাইড দাদাৰ ওচৰত এতিয়া মই কথাখিনি সুধিম এতিয়া অঞ্চল মানে এৰিয়াটোৰ ভিতৰে বিষয়ে কি আছে কি নাই আপুনি ক'ব পাৰিব নি এতিয়া এই ইয়াত কিমান প্ৰজাতিৰ গছ গছনি আছে কিমান প্ৰজাতিটো ডাইৰেক্ট কৰিব নোৱাৰিম ইয়াত বহুত গছ আছে প্ৰায় এনেই প্ৰায় 100-200 পাৰ হৈ যাব প্ৰজাতিৰ গছ আকৌ তোমাৰ জন্তুৰ ভিতৰত আছে জন্তু লিপাৰ্ড আছে বুঢ়া ভুটুকি আছে ক্লাউডৰ লিপাৰ্ড বুলি কয় তাৰপিছত তোমাৰ আকৌ মাৰ্বল কেট আছে এইবিলাক হাতী আছে সাপ আছে বিভিন্ন প্ৰজাতিৰ পখিলা আছে বিভিন্ন প্ৰজাতিৰ প্ৰায় বস্তুৱে ইয়াত আছে আমাৰ ইয়াত প্ৰায় বস্তুখিনি আছে ইয়াত আমি কি 50 প্ৰকাৰৰ প্ৰজাতি আছে বুলি শুনিছিলোঁ মানে হয়নে নহয় হয় 50 প্ৰকাৰৰ হয় কি বস্তু সাপ আছে এতিয়া আকৌ ওলাই আছে কিছুমান সাপ নতুন নাই হৈ আছে ভিডিঅ' এটাত চাইছিলোঁ মানে পায় মানে ভিতৰত সোমাই আছে এইবিলাক চব ভিতৰত থাকে আৰু পখিলাও বহুত প্ৰকাৰৰ আছে বুলি কৈছে প্ৰকাৰ হয় শুনিছিলোঁ অলপ বাৰু এতিয়া পখিলা আগতে আমি পাইছিলোঁ 155 বিধ পাইছিলোঁ এতিয়া আকৌ নতুন এতিয়া আকৌ ওলাই আছে হয় এতিয়া 200 পাৰে হ'ব হৈছে আৰু প্ৰায় আপুনি এতিয়া ইয়াৰ এৰিয়াটো কিমান বৰ্গ কিলোমিটাৰ কিমান বৰ্গ আছিলে সেইটো নোৱাৰিম ক'বলৈ মানে একুৰেট আপুনি ইমান ভালকৈ গম নাপায় আৰু মানে কথাটো 1000 বুলি জানে আৰু এই এলটো যোনটো এইটো কিমান দীঘল আছে এতিয়া প্ৰায় কিমান দূৰ যাব লাগে প্ৰায় এইটো 13 কিলোমিটাৰ আছে একদম আগত গৈ তুমি ফেক্টৰী পাবা তাত নামচাং ফেক্টৰী বুলি কয় আৰু তাত পাবা আৰু বগান আছে নেকি বুলি কৈছে বাগান আছে হয় একদম 13 কিলোমিটাৰ যাব লাগিব তাৰপৰা এতিয়া এইফালে 13 কিলোমিটাৰ আৰু সেইফালে কি গাঁও আছে সেইফালে নামচাং গাঁও বুলি আছে তাই ইটোৰ পৰা ডাইৰেক্ট অৰুণাচল পাই যাব সেইফালে অৰুণাচল নামচাঙৰ ইটোৰ পৰা অৰুণাচল নদীখনৰ পাৰ হ'লে আৰু আপোনালোকে গম পাইছে এইখিনি আছে এইখন 50 বিধৰ ওপৰত সাপৰ প্ৰজাতি আছে আৰু দাদাক ধন্যবাদ জনাইছোঁ ইমানখিনি জানকাৰী দিয়াৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক বাকীখিনি অলপ পাছত দেখাম এতিয়া আৰু আমি টিপাম যাম আৰু তাত দেখুৱাম বাকীখিনি হেল্ল' গাইছ আমি এতিয়া dihingpatkai ৰেইন ফৰেষ্টৰ পৰা আহি গ'লোঁ এতিয়া আমি টিপামলৈ আপোনালোকক দেখুৱাইছোঁ ব'লক আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ ইয়াৰ ভিউটো কেনেকুৱা আছেনো এইফালে আমাৰ লগৰখিনি মানে ছাৰ বাইদেউখিনি চবেই এইফালে ৰৈ আছে আৰু এতিয়া আমি লাহেকৈ গৈ আছোঁ এইফালে উঠি যাব লাগে চাওক
এই গেটটোত এতিয়া আমি সোমাই যাম। চাওক আপোনালোকে ইয়াত বোলে 1000 পূৰা 1055 চিৰি আছে বোলে। চাওক আপোনালোকে এতিয়া কমেও 100-150 ভিতৰত উঠি আহিলোঁ আৰু আমি। এই চাওক তলফালে সেইটো আৰু যাবলৈ আছে এতিয়াও 1055 চিৰি আছে, ধেমালি কথা নহয় বাৰু। গৈ চাম একদম টপলৈকে যামেই আৰু আজি, মানে হাৰ নেমানো আৰু আজি আমি যামেই, মুঠতে যামেই আৰু। আপোনালোকে চাই লওক ভিডিঅ'টো সম্পূৰ্ণ, এৰি নাযাব কিন্তু দেই মাজত। গৈ আছোঁ, ভৰি বিষালেই। গাইছ আৰু অলপ আছে দেই, আমি পানী বহুত পকালোঁ, 155 চিৰি বগাই দিলোঁ, মানে কমপ্লিট হোৱা নাই আৰু অলপ আছে। সেই পামেই আৰু, মানে পামেই আৰু নহয়, পায়ে গ'লোঁ। এই চাওক, পামেই। কষ্ট বহুত দেই, আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই চাওক। এইখন মন্দিৰ এখন আছে, বেলেগ বিশেষ একো নাই বাৰু। ইয়াত মানুহ কেইটামান আছে আৰু সেই মন্দিৰটো। তাৰপিছত আকৌ এইফালে তলফালে চাওক, সেই নৈ এখন বৈ গৈছে, বৈদিং নৈ। ভাগৰ লাগিলে। এইটো কি হয়, শিৱ মন্দিৰ হৈছে এইটো। সেইফালে চবে বহিছে আৰু ভাগৰে। মজা। চাওক এইখিনি ভিউটো চাওক, গোটেই পাহাৰে যেন। এইফালে চাওক আপোনালোকে। হেল্ল' গাইছ, আমি এতিয়া খানা খাই দিলোঁ, ৰেডি হৈ গ'লোঁ। তাৰপিছত আমি এতিয়া সন্ধিয়া সময়ত আপোনালোকে যাব পাৰিছোঁ। আমি লাইক ঘৰলৈ ওলালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।